যদি আপুনি চৰকাৰী টয়লেট আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ এতিয়া আপুনি চৰকাৰী টয়লেটৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব সেইকাৰণে আপুনি স্কিপ নকৰাকৈ ভিডিঅটো সম্পূৰ্ণ চাব এইটো ভিডিঅ আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যদি আপুনি এতিয়ালৈকে চৰকাৰী টয়লেট লাভ কৰিব পৰা নাই চৰকাৰী টয়লেটৰ টকাখিনি আপোনাৰ একাউণ্টত সোমোৱা নাই তেন্তে এই ভিডিঅটো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব তেন্তে ব্লগ আজিৰ ভিডিঅটো আৰম্ভ কৰো প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি লিখিব Sbm এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি ওয়েট কৰিব পাছত আপোনাৰ সন্মুখত চৰকাৰী টয়লেটৰ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত কেইটামান অপচন দি আছে ইয়াৰ মাজত আপুনি চাব পাৰিব ইয়াত দি আছে নো ইউৰ সাৰ্চ বাৰত ডাটা দি আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব এতিয়া মই প্ৰথমতে আপোনাক এনে এখন তালিকা দেখুৱাম যিখন তালিকা যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি ডাইৰেক্টলি একাউণ্টত লাভ কৰিব পাৰিব আৰু যদি এইখন তালিকাত আপোনাৰ নাম নাই তেন্তে আপুনি কেনেকৈ টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব সেই বিষয়ে মই আগলৈ আলোচনা কৰিম এইটো ভিডিঅত তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে টিৰলাইন ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে ড্যাশবোৰ্ড ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি ওয়েট কৰিব পাছত আপুনি ইয়াত এনেকৈ স্ক্ৰল ডাউন কৰিব ইয়াত দি আছে ব্লেজ প্ৰগ্ৰেছ ৰিপৰ্ট ইয়াত আপুনি ক্লিক কৰিব পাছত প্ৰথমতে দি আছে সিলেক্ট ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব পাছত তলত আহিব ইয়াত দি আছে সিলেক্ট ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব পাছত তলত আহিব ইয়াত আপুনি সিলেক্ট ব্লকত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দি আছে সিলেক্ট গ্ৰাম পঞ্চায়ত ইয়াত ক্লিক কৰি আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দি আছে সিলেক্ট ভিলেজ ইয়াত ক্লিক কৰি আপুনি আপোনাৰ গাঁওখনৰ নাম ইয়াৰ পৰা উলিয়াই সিলেক্ট কৰিব পাছত তলত আহি আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে IHL পাস 1 দি আছে যদি আপুনি পাস 1ত আবেদন কৰিছিল তেন্তে ইয়াত ক্লিক কৰিব আৰু যদি আপুনি পাস 2ত আবেদন কৰিছিল তেন্তে আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব ইয়াৰ পাছত আপুনি চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ অফ Sbmg পাস 2 যদি আপুনি পাস 2ত আবেদন কৰিছিল তেন্তে এইখন তালিকা আপোনাৰ বাবে আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে টকাখিনি ডাইৰেক্টলি আপুনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব এতিয়া এইখন তালিকাত আপোনাৰ নামটো চোৱাৰ বাবে প্ৰথমতে আপোনাৰ হেবিচন নেম ইয়াত পাই যাব আপোনাৰ ফ্যামিলি হেড যিজন আছিল সেইজন নাম ইয়াত আপুনি পাই যাব আপোনাৰ ফাদাৰ হাজবেণ্ডৰ নাম ইয়াত আহিব জেন্ডাৰ মেল ফিমেল ইয়াত থাকিব ক্যাটেগৰী ইয়াত থাকিব আৰু আপোনাৰ সাব ক্যাটেগৰী ইয়াত থাকিব এইখন তালিকা বহুতো ডাঙৰ হয় আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে টকাখিনি ডাইৰেক্টলি আপুনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব এতিয়া এইখন তালিকাত যদি আপোনাৰ নাম নাই তেন্তে আপুনি কেনেকৈ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব সেই বিষয়ে মই ইয়াত আপোনালোকক জনাই দিম এতিয়া আপুনি ইয়াৰ পৰা বেক আহিব বেক অহাৰ পাছত আপুনি গুগলৰ সাৰ্চ বাৰত লিখিব Sbm এইখিনি লিখি আকৌ আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপুনি ওয়েট কৰিব পাছত আপোনাৰ সন্মুখত চৰকাৰী টয়লেটৰ অফিচিয়েল ৱেবছাইটটো আহিব আপুনি ত্ৰিলানিত ক্লিক কৰিব পাছত আকৌ তলত আহিব ইয়াত দি আছে সিটিজেন কৰ্নাৰ ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে এপ্লিকেশন ফৰ্ম ফৰ IHL ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব আপুনি টয়লেট আবেদন কৰাৰ সময়তে আপোনাৰ যেটো মোবাইল ফোন নাম্বাৰ দিছিল সেইটো ইয়াত এন্টাৰ কৰিব পাছত আপুনি গেট OTPত ক্লিক কৰিব তাৰ পিছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব সেইটো ইয়াত এন্টাৰ কৰিব পাছত এই সিকিউৰিটি কোডটো আপুনি ইয়াত এন্টাৰ কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ প্ৰফাইলটো আহি যাব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াত প্ৰথমতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ থাকিব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এইখিনি আপুনি পঢ়ি চাই ল'ব কাৰণ আপুনি টয়লেটখন অকল আবেদন কৰিলে নহব আপুনি ইয়াৰ বাবে এলিজিবিলিটি হ'ব লাগিব আপুনি যদি এজন যোগ্য মানুহ হয় টয়লেটৰ বাবে তেন্তে আপুনি 100% লাভ কৰিব পাৰিব সেই কাৰণে আপুনি প্ৰথমতে আপোনাৰ চাব লাগিব যে আপুনি ইয়াৰ বাবে এলিজিবিলিটি নেকি ইয়াৰ বাবে আপুনি যোগ্য মানুহ নেকি যদি হয় তেন্তে আপুনি এই টয়লেটখন আপুনি লাভ কৰিব পাৰিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে টিৰলাইন ইয়াত আপুনি ক্লিক কৰিব ভিউ এপ্লিকেশনত ক্লিক কৰিব পাছত আপুনি ওয়েট কৰিব তাৰ পিছত আপুনি এই মোবাইল ফোন নাম্বাৰৰ জৰিয়তে যিমান টয়লেটৰ বাবে আবেদন কৰিছিল সেইখিনি ইয়াত ষ্টেটাস আহি যাব আপোনাৰ হিষ্টৰী আহি যাব পাছত আপুনি প্ৰথমতে এপ্লিকেশন নাম্বাৰ ইয়াত পাই যাব এপ্লিকেশন নাম্বাৰটো আপুনি কপি নোট কৰি ৰাখি ল'ব এই নাম্বাৰৰ জৰিয়তে যদি আপুনি এতিয়ালৈকে টয়লেটৰ টকাখিনি লাভ কৰিব পৰা নাই তেন্তে আপুনি এই নাম্বাৰৰ জৰিয়তে কেনেকৈ কমপ্লেইন কৰিব পাৰিব মই নেক্সট ভিডিঅ'টো দেখুৱাম সেই কাৰণে আপুনি এই নাম্বাৰটো ৰাখি ল'ব আৰু এই নাম্বাৰৰ জৰিয়তে আপুনি লিষ্টত আপোনাৰ নামটো চাব পাৰিব আৰু আপোনাক মই নেক্সট ভিডিঅ'টো দেখুৱাম যে আপুনি এখন চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব পাছত দি আছে ৰিচিভড অন ইয়াত আপোনাৰ ডেটটো আহি যাব এপ্লিকেশন ষ্টেটাস ইয়াত আহিব আৰু টেক ষ্টেটাস শেষত আহিব আপুনি চাব পাৰিব শেষত দি আছে টেক ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি ওয়েট কৰিব এতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহি যাব আপোনাৰ এপ্লিকেশন ফৰ্মখনৰ ইয়াত ষ্টেটাস আহিব এতিয়া আপুনি চাব পাৰিব প্ৰথমতে দি আছে এপ্লিকেশন ৰিচিভড আপুনি কেতিয়া আবেদন কৰিছিল ইয়াত ডেট তাৰিখ সময় আহি যাব পাছত এপ্লিকেশন সিকিউৰিটি ডান যদি আপোনাৰ এনেকুৱা প্ৰথম অপচনত ৰখি গৈছে তেন্তে আপোনাক কি কৰিব লাগিব মই আগলৈ আপোনাক জনাই দিম পাছত আপুনি চাব পাৰিব এপ্লিকেশন সিকিউৰিটি ডান যদি আপোনাৰ দুটা অপচন তিনটা অপচন এনেকুৱা পাস হৈ গৈছে তেন্তে আপুনি টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আপোনাক একো কৰিব নালাগে আৰু যদি আপোনাৰ প্ৰথম অপচনত ৰখি গৈছে আৰু আপুনি যদি 2023 বৰ্ষত আবেদন কৰিছিল আৰু এতিয়ালৈকে আপুনি টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পৰা নাই তেন্তে আপোনাক ভেৰিফিকেশন কৰিব লাগিব আৰু সেইখিনি আপুনি কেনেকৈ কৰিব পাৰিব মই ইয়াত আপোনালোকক দেখুৱাই দিম আৰু জনাই দিম এতিয়া আপুনি কেনেকৈ চেক কৰিব পাৰিব যে চৰকাৰী টয়লেটৰ টকা আপোনাৰ একাউণ্টত সোমাইছে নে নাই আৰু ইয়াৰ লগতে কিবা কাৰণত যদি আপোনাৰ টকাখিনি পেন্ডিংত বা ৰিজেক্টত আহি গৈছে তেন্তে আপুনি সেইখিনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ একাউণ্ট ষ্টেটাস আপুনি কেনেকৈ চেক কৰিব পাৰিব ইয়াত মই আপোনাক দেখুৱাম এতিয়া আপুনি ইয়াৰ পৰা বেক আহিব তাৰ পিছত আপুনি ইয়াত আকৌ গুগলৰ সাৰ্চ বাৰত আপুনি লিখিব PFMS এইখিনি লিখি আপুনি সাৰ্চ কৰিব আৰু আপোনাৰ সুবিধাৰ বাবে ভিডিঅ ডেসক্ৰিপচনত এই লিংক দি দিম তাত ক্লিক কৰি আপুনি ডাইৰেক্ট ইয়ালৈ আহিব পাৰিব পাছত আপুনি চাব পাৰিব ইয়াত দি
আছে টিউলাইন ইয়াত আপুনি ক্লিক কৰিব পাছত আপুনি চাব পাৰিব ইয়াত দি আছে পেমেন্ট ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে নো ইয়ৰ পেমেন্ট ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব প্ৰথম দি আছে বেংক ইয়াত আপুনি আপোনাৰ বেংক একাউণ্টৰ নাম প্ৰথমতে ইয়াত লিখিব আপুনি টয়লেট আবেদন কৰাৰ সময়তে আপোনাৰ যিখন বেংক একাউণ্ট দিছিল সেইখনৰ নাম ইয়াত লিখিব তাৰ পিছত একাউণ্ট নম্বৰটো ইয়াত লিখিব আকৌ একাউণ্ট নম্বৰটো তলৰ বক্সত লিখিব এই সিকিউৰিটি ক্যাপচা কোডটো ইয়াত লিখিব তাৰ পিছত আপুনি সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত এটা বক্স আহিব আৰু আপোনাৰ মোবাইল ফোনত এটা OTP চাব সেইটো আপুনি এন্টাৰ কৰি সাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি চেক কৰিব পাৰিব যে আপোনাৰ টয়লেটৰ টকাখিনি সোমাইছে নে নাই বা ডিবিটি এনেবল আছে নে নাই আপুনি গোটেইখিনি ষ্টেটাস একেলগে চেক কৰিব পাৰিব কাৰণ এই মেনেজমেন্টৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা যিমান আঁচনি আছে গোটেইখিনি আঁচনিৰ টকাখিনি পাব্লিক ফাইনান্সিয়েল মেনেজমেন্ট সিস্টেমৰ জৰিয়তে PFMS-ৰ জৰিয়তে প্ৰদান কৰা হয় সকলোৰে একাউণ্টত সেইকাৰণে ইয়াত আপুনি আপোনাৰ একাউণ্টৰ ষ্টেটাস চেক কৰিব সো ফ্ৰেন্ডছ আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া মই আপোনাক নেক্সট ভিডিঅটো দেখাম যে আপোনালোকে কেনেকৈ এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু এই ভিডিঅত যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে আপুনি নিশ্চয় কমেন্টত জনাব কিবা অসুবিধা হয় চেক কৰিবলৈ তেন্তে আপুনি কমেন্টত জনাব আৰু ইয়াত যদি আপুনি আপোনাৰ একাউণ্ট চেক কৰিব বিচাৰে তেন্তে প্ৰথমতে আপোনাৰ ডিবিটি এনেবল থাকিব লাগিব আপোনাৰ একাউণ্টত আৰু লগতে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব সো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে